বলক কলিকতা ঘুরি আহো। ওয়েলকাম টু মোর আন এটা তাজা ফ্রেশ ভিডিও। তিনজন আমি তিনজন গৈ আছোঁ কলিকতাত। কলিকতাত কিয় গৈ আছোঁ, কিহত গৈ আছোঁ, কেনেকৈ গৈ আছোঁ, সমগ্ৰ দৃশ্য কলিকতাত গৈ কি কৰিলোঁ, গোটেইখিনি কথা এই ভিডিঅ'ত আপোনালোকে চাবলৈ পাব। তেতিয়াহ'লে দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই, মোৰ সৰু ভাইটি আৰু এইজন মোৰ কাষতে বহি থকা ব্যক্তিগৰাকী হৈছে ভনী জোৱাই। আমি দুজনে গেৰুকাবাৰীৰ পৰা এখন বাছত উঠিলোঁ। কিন্তু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হৈছে যে এই বাছখন আছিল AC বাছ আৰু ভাইটিজনে মামাৰ লগত নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত তেওঁ ইতিমধ্যে গৈছে। কিন্তু আমি দুজনে কি কৰিলোঁ, বাছত উঠি গেৰুকাবাৰীৰ পৰা বাছত উঠি আৰম্ভ কৰিলোঁ আমাৰ কলিকতাৰ যি যাত্ৰা। AC বাছত উঠি খুবেই ভাল লাগিল। AC বাছত গৈ আমি নামিলোঁ চাপাগুৰি নামাৰ পিছত তাৰে পৰা আমি টেম্পুত উঠি গৈ পালোঁ নিউ বঙাইগাঁও ৰেলৱে ষ্টেচন। আৰু নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত অপেক্ষা কৰি অপেক্ষাৰ অন্তত আমাৰ ট্ৰেইন আহি পালে। আমি ট্ৰেইনত উঠিলোঁ। তাৰ পিছৰ কাহিনীটোৱেই হৈছে আটাইতকৈ ইণ্টাৰেষ্টিং কাহিনী। আৰু তাৰ পিছত কি ঘটিল আমাৰ লগত ট্ৰেইনত, ৰাতি কি ঘটিল, সেয়া হৈছে এই দৃশ্য। এয়া চালে অনুমান কৰিব পাৰিব, এয়া মই, মোৰ ভাইটি আৰু মোৰ ভনী জোৱাই তিনিজনৰ যি পৰিৱেশ, ট্ৰেইনত উঠাৰ যি পৰিৱেশ, সেয়া হৈছে এইটো। ভনী জোৱাই অকণমান সময়ৰ কাৰণে শুইছে, যদিও মই আৰু ভাইটিজন আমি দুজনে বহিবলৈ ঠাই নাই, শুবলৈ ঠাই নাই। এয়া ৰাতিৰ নিশাৰ যি অন্ধকাৰ এটা পৰিৱেশ, আৰু সেই পৰিৱেশৰ মাজত যদি দেখিবলৈ পাইছে ইমূৰৰ পৰা সিমূৰলৈকে গোটেইকেইজন ব্যক্তি টোপনিত লালকাল, কেৱল আমি দুজন, ভাইটি আৰু মই দুজনেহে এই যমৰ যাতনা ভোগ কৰি আছোঁ। আৰু ইয়াৰ কাৰণটো কি হৈছে জানেনে? ইয়াৰ কাৰণটো হৈছে আমি 3টা টিকেট ক্ৰয় কৰিছিলোঁ। 3টা টিকেটৰ এটা টিকেট হৈছে আমাৰ RC আৰু বাকী 2টা টিকট আছিল আমাৰ ৱেইটিং লিষ্ট। আৰু এটা টিকট RC হোৱাৰ লগে লগে এটা চিটকে আধা অংশ আমাৰ আৰু আধা আছিল বেলেগৰ। গতিকে সেই আধা অংশখিনিত ভনী জোৱাইটো অকণমান সময় শুইছে। যদিও দিনত আমি বহি আছিলোঁ, ধুনীয়াকৈ বহি কথা পাতি গৈ আছিলোঁ, কিন্তু যেতিয়া নিশা হোৱাৰ লগে লগে প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ চিটত শুবলৈ আৰম্ভ কৰিলে, তেতিয়া আমাৰ বহিবলৈ ঠাই নোহোৱা হ'ল। থিয় হৈ আছোঁ, অকণমান ক'ৰবাত যদি মানুহে শুইছে তাৰে লগত যদি বহিছোঁ, তথাপি মূৰটো ওপৰত লাগি ধৰে, ভালকৈ বহিবও নোৱাৰোঁ। টোপনি লাল কাল, পৰি নাযাওঁ এনেকুৱা অৱস্থা। থিয় হৈ টোপনি আহে, পৰি যাব খোজোঁ। এনেকুৱা এটা পৰিৱেশৰ মাজত গৈ আমি পালোঁ অৱশেষত কলিকতা। 10 টকা ফেৰীৰে গীতটো কিয় গালোঁ জানেনে? কলিকতা ৰেলৱে ষ্টেচনত, হাওৰা ৰেলৱে ষ্টেচনত নামি তাৰপিছত আমি নাৱত যাব লাগিব, জাহাজত যাব লাগিব। পানীত চলাচল কৰা যিসমূহ বাহন আছে সেই বাহনত আমি যাব লাগিব। আৰু হাওৰা ব্ৰিজৰ তলতে আচলতে এইটো হৈছে হাওৰাৰ ফেৰীঘাট। আৰু ফেৰীঘাটত আমি গ'লোঁ। 10 টকাৰ টিকেটৰ বিনিময়ত 10 টকাৰ টিকেট কাটিলোঁ, টিকেট ল'লোঁ। তাৰে পৰা সেই টিকেট লৈ আমি ৰখি আছিলোঁ। আৰু অৱশেষত আমাৰ যি বাহন, য'ত আমি উঠি যাম আচলতে সেইটো পাৰে যাব লাগিব, সেই বাহনত উঠিলোঁ এনেকৈ। আৰু ধুনীয়া এটা, বহুদিন মূৰত ধুনীয়া এটা আমেজ পালোঁ আচলতে। এনেদৰে আচলতে নদীত পাৰাপাৰ সম্ভৱতঃ হোৱা নহয় এনেকৈ, যিহেতু এইটো আচলতে গংগা নদী, এইটো হৈছে গংগা নদী। আৰু এইটো দেখিবলৈ যে পাইছে, এইটো হৈছে হাওৰা ব্ৰিজ। আৰু হাওৰা ব্ৰিজৰ তলেৰে আমি এনেকৈ গৈ খুব ধুনীয়া এটা দৃশ্য উপভোগ কৰি গৈ আমি সেইটো পাৰে নামিলোঁ। আৰু আমি যে নামিলোঁ, নামাৰ ঠাইডোখৰ হৈছে বাগবাজাৰ। আৰু এয়া হৈছে বাগবাজাৰ ফেৰীঘাট। বাগবাজাৰ ফেৰীঘাটত নামি অকণমান খোজকাঢ়ি আহি দেখিলোঁ ইয়াত এটা ৰেলৱে ষ্টেচন আছে। নাজানো ৰেল চলে নচলে, কিন্তু ক'ব নোৱাৰোঁ, যিহেতু ৰেলৱে ষ্টেচনটো হাওৰা ঘাটৰ সেইটো ছাইডে আছিল, সেইটো পাৰে আছিল, গংগা নদীৰ সেইটো পাৰে আমি এৰি থৈ আহিলোঁ। কিন্তু এইটো ছাইডে বাগবাজাৰ ষ্টেচন ইয়াত আছে। ষ্টেচন আছে যদিও ইয়াত সম্ভৱতঃ মোৰ বোধেৰে ইয়াত কোনো ধৰণৰ ট্ৰেইন চলাচল নকৰে। হয়তো আগত ইয়াত ৰেলৱে ষ্টেচন আছিল, কিন্তু বৰ্তমান সময়ছোৱাত নাই। যদিও ষ্টেচনটো আছে, হয়তো ইয়াত ট্ৰেইন চলাচল নকৰে। আৰু এনেকৈ আমি ইয়াৰ পৰা গৈ অটোত উঠি আমাৰ যি গন্তব্য স্থান তাত গ'লোঁ। তাত গৈ ৰুম ল'লোঁ। ৰুম লৈ তাৰপিছত তাতে আমি থাকিলোঁ ৰুম ভাড়া লৈ। আৰু যেতিয়া বজাৰত সোমাই গ'লোঁ, ইয়াৰ এটা ইণ্টাৰেষ্টিং কথাটো হৈছে যে বজাৰ হৈছে ইয়াৰ মাজত, আমি য'ত আছিলোঁ আৱাসিক এলেকা এটা আছিল, সেই আৱাসিক এলেকাৰ ভিতৰত এটা বজাৰ আছে। বজাৰটো চাৰিওপিনে ৰাউণ্ড কৰি ঘৰ বান্ধি দিয়া আছে, পকী ঘৰ। আৰু তাৰে ভিতৰত হৈছে আচলতে বজাৰটো। গমেই পোৱা নাযায় যে এইটো বজাৰ বুলি। আৰু বজাৰত সন্ধিয়াৰ সময়ত
আৰু ইয়াত এটা বস্তু কি জানেনে, ইয়াত হৈছে আপুনি মাটিৰ যি কাপ, মাটিৰ কাপৰ লিখি আচলতে বস্তু পিয়লা বুলি ক'ব পাৰি আমি, সেই মাটিৰ পিয়লাত আমি চাহ দিয়ে ইয়াত, সেই চাহ খাব লাগে, সেই চাহ খালো। আৰু ইয়াত এটা বস্তু চাওকচোন, এই বস্তুটো কি, এইটো হৈছে তাল বুলি কওঁ, আচলতে আমি তাল বুলি কওঁ, কিন্তু ইয়াত নাজানো কি বুলি কয়, তাল বুলিয়ে ক'ব হয়তো। এইটো হৈছে তাল, আৰু তালৰ ভিতৰত 3টা গুটি থাকে, আৰু তালৰ সেই 3টা গুটিৰ ভিতৰৰ অংশখিনি, গুটিবোৰ আচলতে খোৱা হয়। তালৰ ভিতৰত যে 3টা গুটি থাকে, 3টা গুটি, তাৰ ওপৰত বাকলি আছে, বাকলিটো গুচাই তাৰপিছত খাব লাগে বগা বগা, বেছি ভাল নালাগে, কিন্তু নতুন এটা আমেজ লোৱাৰ কাৰণেহে আমি খালো। আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছো। ইয়াৰ পিছত আহি আছে আৰু এটা ইণ্টাৰেষ্টিং আৰু এটা খুব আমোদদায়ক আৰু এটা খুব ধুনীয়া জানিবলগীয়া এটা ভিডিঅ'। যদি ইউটিউবত চাই আছে, ইউটিউবটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব, আৰু শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব। ধন্যবাদ। জয় অসম।